পানীৰ সমস্যা বহুতো আছে। আমাৰ কোন ল'ৰা ছোৱালী আৰু পানী খাই মেলি মিড ডে মিল খাই মেলি কিছুমান পেটৰ অসুখ তেনেকৈ বহুত বেমাৰ আজাৰ হোৱা দেখা পাইছোঁ। আৰু ইয়াতে যিহেতু পানীৰ অসুবিধা, কেতিয়াবা মধ্যভোজন ৰান্ধিবলৈ আমাৰ অসুবিধা হৈ থাকে, দূৰলৈকে পানী আনিব যাবলগীয়া। এতিয়া দেখা পালে আমাৰ ইয়াতে আজি পুৰণি ইছ্যু হৈ মেলি ইয়াতে বৰিং এখনো নাই। আমাক যিহেতু আমাৰ শিক্ষা ডিপাৰ্টমেণ্টৰ দ্বাৰা এখন বৰিঙৰ ব্যৱস্থা কৰি দিলে আমাৰ ভাল হ'ব। তো পানীৰ সমস্যা আমাৰ পানী যিহেতু ডোঙৰ পানীত ভূটান পাহাৰৰ পৰা পানী অহা যোনটো বানপানী আহে, তেতিয়া আমাৰ পানীত লেতেৰা হয়, তেতিয়া বহুত সমস্যা পৰে। এতিয়া BTC প্ৰশাসন আৰু অসমৰ প্ৰশাসনক আমি ইয়াতে আমাৰ যিহেতু শিক্ষা বিভাগত বৰিঙৰ ব্যৱস্থা দিবলগীয়া আছে, আমাক অতি শীঘ্ৰে বৰিঙৰ ব্যৱস্থা কৰি আমাক ভালদৰে সুচাৰুৰূপে প্ৰয়োগ কৰিবলৈ দিব বুলি আশা ৰাখিল। আমাৰ সাংবাদিকসকললৈ তাৰমানে আমাৰ ইয়াত বিশেষ বাৰিষাৰ কথা কৈছোঁ মই। বাৰিষাত এনেকৈ গিলা পানী হৈছে যে পাহাৰৰ পৰা বহুত জাবৰ জোঁথৰ আৰু কিবা কিবি এনেকৈ লেতেৰা হৈ পানীটো আমি তেতিয়া মানে পানীৰ খুব অসুবিধাত পৰে। ধৰক এটা পানী খাব লাগিলে শুদ্ধ পানী লাগে, আমাৰ ইয়াতে মোটামুটি বহুত গিলা পানী খাব লগা হয়। আমাৰ ইয়াতে চলিবলৈ মানে একোৱেই নাজানে। পানী চানী যিটো খোৱা পানীত দিয়া যিটো লাগে, তেতিয়া মানে ইহঁতে লেতেৰা পানী খাই হয়। তেতিয়া মানে ইহঁতে অলপ পেটৰ কিবা অসুবিধা হৈ যায়, ধৰক হাগা তেনে টাইপৰ কিবা হয় আৰু তখন। সেইকাৰণে আমি ভাবছোঁ এইবাৰ BTC চৰকাৰলৈ আহ্বান কৰিছোঁ যে প্ৰমোদ বড়ো ছাৰে আমাক অলপ চাব পানীৰ ক্ষেত্ৰত। আমি সেইখিনি মানে তেখেতক আহ্বান জনালোঁ। হয় ছাৰ, প্ৰমোদ বড়ো ছাৰে আমাৰ এতিয়া অক্টোবৰ 16 তাৰিখে আমাৰ ইয়াতে এটা কিবা হৈছিলে, মিটিং হৈছিলে। এই মিটিঙত তেখেত এইখিনি কথা কৈছিল যে মই এইখিনি পানী যিখিনি অসুবিধা দেখা পালোঁ, এইখিনি কাৰণে মই ইয়াতে এক সপ্তাহৰ ভিতৰতে এইটো কামটো আৰম্ভ কৰি আপোনালোকক সহায় কৰি দিম বুলি তেতিয়া কৈছিল। আমাৰ কাৰ্যসূচী সদস্য ৰাকেশ ব্ৰহ্ম আমাৰ ওচৰ হয়, তেখেতে এইখিনি দায়িত্বটো প্ৰমোদ ছাৰে মানে দিছিলে আৰু এইখিনি আজিলৈকে তেখেতে ইয়াতে দেখা দেখি নাই। গতিকে আমাৰ যিখিনি কি নাম আছিলে ব্ৰহ্মক অনুৰোধ কৰোঁ যে তেখেত আমাক যিখিনি অসুবিধা আছে এইখিনি কৰি দিলে আমি মানে তেখেতক ভাল পালা হয় আৰু। এতিয়া আমি অলপ ওচৰত এটা ডং আছে ছাৰ, সেই ডঙৰ পৰা পানী কেতিয়াবা মানে সেইটো মানে পালা ছিষ্টেমত হয়, কেতিয়াবা ওচৰত আহিলে অলপ ভাল হয় আমাৰ, কিন্তু কেতিয়াবা এনেকুৱা কিবা অসুবিধাত পৰে। মোটামুটি 1 কিলোমিটাৰৰ পৰা পানীটো আনি খুৱাব লগা হয়। তাৰমানে পানীটো আমাৰ ইয়াতে পালা হয়, তেতিয়া মানে অলপ অসুবিধাত পৰে আৰু বেছি ৰন্ধা বঢ়াত বেছি অসুবিধা পৰে তাৰমানে পানীৰ কাৰণে। তাতে আৰু আমাৰ সাজ বাচন ধোৱা কি বোলে শাক এইবিলাক ধোৱাৰ কাৰণে বহুত দূৰত পৰা পানী আনিব লগা হয়। তেতিয়া মানে পানীৰ কিবাটো বেছি কিবা পৰিশ্ৰম হয় আৰু পানী। সেইকাৰণে আজি মই আমাৰ প্ৰমোদ ছাৰ ডাঙৰীয়াক কৈছোঁ যে এইখিনি আমাক সুবিধা কৰি দিলে বহুত ভাল পাম বুলি মই মানে অনুৰোধ কৰিলোঁ আৰু।